তো নমস্কাৰ বন্ধুসকল, যেহেতু আমাৰ এইদিনাখন বিহুৰ আখৰাৰ মানে খুঁটি টুটি পুতা হৈছে, ভিডিঅ' দিয়া হৈছে, তাৰপিছত বিহুৰ আখৰাততো একো ভিডিঅ' দিয়া নাই। তো আজি আমাৰ দিনজোৰা কাৰ্যসূচী হিচাপত আমাৰ ৰিহাৰ্চেল চলিব, মানে আখৰা চলিব। তো বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মোৰ বসন্তি কৰি ল'ব লাগে। এতিয়া বসন্তি কৰিলে সুন্দৰকৈ গুচি যাওঁ আৰু আমি ৰিহাৰ্চেলক। গাইজ বৰ্তমান আমি আঞ্জা কুটি আছোঁ, পিঁয়াজ চিয়াজ কুটিছোঁ, সেইকাৰণে চশমা মাৰি লৈছোঁ, মানে হাতত চেক লাগিছে পিঁয়াজৰ, চশমা মাৰি লৈছোঁ পিঁয়াজ কাটাৰ কাৰণে। তো এতিয়া আঞ্জাখিনি আগে কুটি লওঁ, কুটি লৈ সুন্দৰ যোগাৰখিনি কৰি থওঁ, কৰি থোৱাৰ পাছত ৰিহাৰ্চেল আৰম্ভ হ'ব। মানুহখিনি আহিবা আছে, তো ভিডিঅ'টো চাই থাকক আৰু মজাকৈ চাই থাকক ভিডিঅ'টো। আলু কুটা হৈ গেল, পিঁয়াজ কুটি আছে, ৰঙালাও কুটি আছে। দে বাংনা এই লাউৰ বাকাল গিলো খা নাখাই কিয় গাইজ। জীৱনত ইমান দুখ কৰা নাই, আজি যিমান এতে গাইজ দালি সিজবা দিলি।
বহুত ৰাতিলৈকে ৰিহাৰ্চেল দিয়া গ'ল তো সেইকাৰণে কালি ভিডিঅ'টো শেষ কৰা নহ'ল আজি ভিডিঅ'টো শেষ কৰি দিলোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ঘণ্টা বটনটো মাৰি দিব নতুন নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত আহি যাব ন'টিফিকেশ্যনত তো আজিলৈকে এইখিনি আছিল বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম আৰু